এই কথাটো কওঁ আৰু 2030 চনত 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে চব বিটিচিৰ মানুহ বুলি প্ৰচাৰ কৰি দিয়ে প্ৰচাৰ কৰি দিব লাগে 2030 চনত 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে যিমান মানুহ আছে চব বিটিচিৰ বাসিন্দা এইবিলাক কথা লৈ আপোনালোকে ৰাইজক বুজাব আৰু আমাৰ যুদ্ধ এনডিএফবি আৰু অসুখ বেলেগৰ লগত নহয় আমার উন্নয়ন করে আমার মূল প্রত্যেকটা জাতি জনগোষ্ঠী সকলে আমি একেলগে থাকিম আমার বিটিসির কোকরাঝার মাত্র নহয় 3টা জিলাখনৰ উন্নয়নৰ কাৰণে এইবাৰ অধিককৈ মানে বিপিএল দলৰ পৰা দায়িত্ব লৈ কাম কৰা হ'ব এইবিলাকত এই অনুষ্ঠান কৰা হ'ব অলৰেডি কেন্দ্ৰীয় চৰকাৰক আমি এই বিষয়ে দাবী জনাইছোঁ নেক্সট চৰকাৰ হোৱাৰ লগে লগে সেইটো যাতে সব সম্পূৰ্ণ কৰি দিয়ে তাৰপিছত দেখি বিদেশী লৈ আমাৰ কাজিয়া পেচাল হৈ থাকে এই ক্ষেত্ৰত বিটিচি অঞ্চলৰ সুকীয়া আইন আছে ভাৰত সংবিধানৰ দ্বাৰা স্পষ্ট অনুসূচী হিচাপে 2003 চনত বিটিচি যিদিনৰ পৰা হৈছে ইয়াত থকা সকলোৱে ইয়াৰ বাসিন্দা হয় বিটিচিৰ বাসিন্দা তেওঁলোকৰ কোনো ক্ষেত্ৰত বিদেশী বা কিবা কিবিৰ আইনটো তাত নচলে এই কথা ভুল বুজি থাকে ৰাইজক সেই কথাটোকে ক'ব লাগে